লহু রাম নামে মুকুতি নিদানা ভব বৈতরণী তরণী সুক হৰণী ভব বৈতৰণী তৰণী সুক হৰণী নাহি নাহি মুকুতি নিদানা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ 26তম বাৰ্ষিক অধিৱেশন এইবাৰ ধুবুৰী জিলাৰ হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত দুদিনীয়াকৈ 7 আৰু 8 অক্টোবৰ তাৰিখে অনুষ্ঠিত হৈ আছে। তাৰে সম্পূৰ্ণ সাজু হৈছে, আজিৰ পৰাই আৰম্ভ হৈছে। ভকত বৈষ্ণৱ সেৱক সেৱিকাসকলে আহি উপস্থিত হৈছে। তাত চাইছে মঞ্চ সম্পূৰ্ণভাৱে ভকত বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে। চাওক আপোনালোকে সম্পূৰ্ণভাৱে সাজু। এয়া কাৰ্যালয় কি ধুনীয়াকৈ সজাই তুলিছে স্থানীয় সেৱক সেৱিকাসকলে। যোৱা 1-2 মাহৰ পৰা দিনে ৰাতিয়ে অশেষ কষ্টৰ ফলত এই অনুষ্ঠানটো আজি অনুষ্ঠিত হৈ আছে। ইয়াতে আমাৰ ধৰ্মীয় ধ্বজা উত্তোলন কৰিব, ধুনীয়াকৈ সজাই পৰাই তুলিছে। এয়া আমাৰ কাৰণে পৰম সৌভাগ্যৰ বিষয় যে ইমান ডাঙৰ এটা অনুষ্ঠান আমাৰ ইয়াত অনুষ্ঠিত হৈ আছে। এয়া অস্থায়ী নামঘৰ, ইয়াতে ভকত বৈষ্ণৱ বাপসকলে নাম প্ৰসংগ কৰিব। এয়া ধুনীয়াকৈ আমাৰ যি নামঘৰৰ আৰ্হি, সেই আৰ্হিতে এই অস্থায়ী নামঘৰ স্থাপন কৰিছে। ভাগৱত ইয়াতে থাপনা দিছে। এয়া আমাৰ কাৰণে পৰম সৌভাগ্যৰ বিষয়। ইয়াত গোটেই অসমৰ পৰাই ভকত বৈষ্ণৱ সেৱক সেৱিকাসকলে আহি উপস্থিত হ'ব। এতিয়া ৰাতিপুৱাৰ ভাগৰ জা জলপান এয়া সেৱক সেৱিকাসকলে বিতৰণ কৰি আছে ভকতসকলক। ৰাতিপুৱা পিঠা বনাইছে, মূলা বনাইছে, মিঠাই দিছে। এনেকৈ ৰাতিপুৱাৰ এই অনুষ্ঠানত সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আমি একান্তভাৱে কামনা কৰিলোঁ। ধন্যবাদ।